তো হেল্ল' গাইছ, বহুত দুখৰ খবৰ মানে জুবিন দা আমাৰ মাজত নাই। তো আজি মানে মই কেইটামান গুৰুত্বপূৰ্ণ বিষয় ওপৰত ডিছকাছ কৰিম বা জুবিন দাৰ মানে কেইটামান কথা ক'ম আপোনালোকক। চ' ভালকৈ শুনিব কথাবোৰ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, ইগন'ৰ নামাৰিব। কোনো মই ভিডিঅ'টো ভিউজৰ কাৰণে বা কোনো বেলেগ পাৰপছৰ কাৰণে ভিডিঅ'টো বনোৱা নাই। ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য যে আমাক ন্যায় লাগে। জুবিন দাৰ হকে আমি সকলোৱে অসমবাসী ৰাইজে আমাক ন্যায় লাগে, সোনকালে ন্যায় লাগে। প্ৰথমটো কথা। ফাৰ্ষ্ট কথা, মই জুবিন দাৰ বিষয়ে জুবিন দাৰ এনেকৈ ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। যে জুবিন দাৰো এনেকৈ যে ভিডিঅ' বনাব লাগিব ন্যায় পাবৰ কাৰণে ভবা নাছিলোঁ। এনেকুৱা কথা ভবা নাছিলোঁ যে হ'বগৈ বুলি। তো এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে হাঁ। তো আজি ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, আমাক ন্যায় লাগে, উই ৱান্ট জাষ্টিছ। ফাৰ্ষ্ট কথা, এতিয়া শুনিবলৈ পোৱা গৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুয়োজনকে বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে হাঁ। গ্ৰেপ্তাৰ কৰা হৈছে পূজাৰ সপ্তমী দিনাখন আছিলে, সপ্তমী দিনাখন গ্ৰেপ্তাৰ কৰিছে দুয়োজনক হাঁ। গ্ৰেপ্তাৰ কৰিছে ধৰিছে দিল্লীত, আৰু সিহঁতক এতিয়া লকআপত বন্দী কৰি ৰাখিছে দেখিবলৈ পোৱা গৈছে। কিন্তু জুবিনদাৰ হকে আমি ন্যায় এতিয়াও ভালকৈ পোৱা নাই। জুবিন দাৰ হকে ন্যায় পোৱা নাই। জুবিন দাই ন্যায় পোৱা নাই এতিয়ালৈ। ফাৰ্ষ্ট কথা। আৰু এটা কথা শুনিছিলোঁ যে কি এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বোলে পূজাৰ বোলে ছুটি দিছে, বোলে পূজাৰ বোলে বন্ধ দিছে বোলে সিহঁতক। এতিয়া শুনিব হা আপোনালোকে, প্ৰথম যদি আমাৰ অসমৰে হওক বা অসমৰে কথা কৈ আছোঁ, এজন সাধাৰণ মানুহৰ যদি এই কিবা এটা কেছত লিপ্ত হয় বা কিবা এটা কেছত হয়, সৰু সাধাৰণ মানুহ এজন, তেওঁক হঠাৎ উঠাই আনি লৈ যাবগৈ হাঁ। তেওঁলোক এতিয়া পাৱাৰফুল মানুহ ন, তো তেওঁলোকক মানে ইমান সহজে মানে একো হেৰি কৰিবলৈ পৰা নাই মানে, গম পাইছেনে? বুজি পাইছেনে কথাবোৰ আপোনালোকে? মানে কি মানে বুজি পোৱা নাই। জুবিন দাৰ হকে আমাক ন্যায় লাগে। ফাৰ্ষ্ট কথা, আমাক ন্যায় লাগিবই। আৰু এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ কথা, লাগিছে মোৰ মামাই এইবোৰ খেল খেলি আছে আৰু এইবোৰ এটা পলিটিক্স হয়। এইটো এটা বহুত ডাঙৰ পলিটিক্স সোমাই আছে। আপোনালোকে এই বিষয়ত বহুত ডাঙৰ এইটো গুৰুত্ব দিবলগীয়া কথা হয়। বহুত এটা মানে ইয়াত বহুতে মানে এনেকুৱা হয় ঘটনাটো যে এতিয়া বহুতবিলাকক ধৰি লৈ গৈ আছে হাঁ। ভিক্টৰ দাসক লৈ গৈছে তেনেকৈ, আৰু ভিক্টৰ দাস আমাৰ দাদা, জুবিন দাৰ বহুত ডাঙৰ ভাল অনুৰাগী, আমিও অনুৰাগী। কিন্তু তেওঁ সেই টপিকটোৰ ওপৰত ডিছকাছ কৰি মাতাৰ কাৰণে, জুবিন দাৰ হকে ন্যায় বিচৰাৰ কাৰণে তেওঁক ধৰি লৈ গৈছে। চ' সেইটো কথা বহুত বেয়া লাগিছে। আৰু বহুত কেইজনক এনেকৈ ধৰি গৈছে হাঁ। শুনি মানে কি হৈ আছে ধৰিব পৰা নাই। আমাৰ ন্যায় লাগে, আমাক সঁচা সত্য কথাটো লাগে। যদি দোষীয়ে যদি উচিত শাস্তি নাপায়, তেনেহ'লে আমি কেতিয়াও ন্যায় নাপাওঁ, বা জুবিন দাই ন্যায় নাপায়। ফাৰ্ষ্ট কথা যদি জুবিন দাক ন্যায় দিবলৈ লাগে, তো তেনেহ'লে আমাক উচিত তদন্ত লাগিব, উচিত বিচাৰ লাগিব। এতিয়া তেওঁলোক দুজনকে আৰু এই বেপাৰী দুজনক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু তেওঁলোকক বা কি ফেচিলিটি এতিয়া তাত ৰাখি ফেচিলিটি দি আছে চাগে ভাল সিহঁতক। এনেকুৱা হ'ব পাৰে VIP ফেচিলিটি দিব, তাত ৰাখি থৈ দিছে জেলত, VIP ফেচিলিটি দিছে, আৰামছে থাকিব। কি আছে আৰু পূজা শেষ হোৱাৰ পিছত আৰু এতিয়া ইলেকশ্যনো আহিছে, ইলেকশ্যনৰ পিছত সিহঁতক উলিয়াই দিব। আৰু কি নহ'ব, ইলেকশ্যনৰ পিছত উলিয়াই দিলে কি কেছ থাকিলে? এইটো কেছটো এতিয়া থামিব। কেতিয়াও আমাৰ অসমবাসী ৰাইজে কেতিয়াও এই কেছটোক নাথামায় বা কেতিয়াও এই কেছটোক মানে তল নামিবলৈ নিদিয়ে। এই কেছ জুবিন দা হয়, অসমৰ এটা সম্পদ হয়। তেওঁক লৈ যায় মাৰা হৈছে, ডাইৰেক্ট কৈছোঁ মাৰা হৈছে, তেওঁক লৈ যায় মাৰা হৈছে। ফাৰ্ষ্ট কথা। আৰু গোটেই অসমবাসী ৰাইজে জানে, গোটেই ভিডিঅ' ফুটেজে আছে। কথাবিলাক যোনবিলাক ভিডিঅ' আমি পাইছোঁ বা তাত যোনবিলাক আমি নাজানো কোনে মাৰিছে, কি কথা এইবিলাক নাজানো বা নামাৰিবও পাৰে, কিন্তু কিমান দূৰ দেখিছোঁ ভিডিঅ'বিলাকত, তো যিটো সত্য হয়। তো ইমানে মই বেছি বিশেষ কথা মানে ক'বলৈ মন নাছিল। চবেই বনাই আছে জাষ্টিছৰ ওপৰত ভিডিঅ' লাগে, জাষ্টিছৰ ওপৰত চবেই ভিডিঅ' বনাই আছে। জুবিন দা এজন সাধাৰণ মানুহ নাছিল। এজন সাধাৰণ মানুহক যেনেকৈ মানে মৰাৰ পিছত যেনেকৈ মানে যিটো মানে ট্ৰিটমেণ্ট বা যোনটো মানে হেৰি কৰা হয়, আৰু সেই বস্তুটো জুবিন দাৰ হকত নিমিলে।
কাৰণটো জুবিন দা এজন মানে জুবিন দা অলপ বেলেগ মানে জুবিন দা সাধাৰণ মানুহ নহয় জুবিন দা সাধাৰণ মানুহ নাছিল চ' জুবিন দাৰ হকে আমাক বিচাৰটো অলপ বেলেগ ধৰণে লাগিব বিচাৰবিলাক বেলেগ ধৰণে লাগিব ফাৰ্ষ্ট কথা যেনেকৈ জোনমণি ৰাভা কেছটো চৰকাৰে তেনেকৈ মানে ৰহস্য কৰিয়ে ৰাখিলে এতিয়ালৈ কোনে কি এইবিলাক মানে ন্যায় নাপালে জোনমণি ৰাভা পৰিয়ালে এতিয়ালৈ ন্যায় নাপালে তো ঠিক তেনেকৈ জুবিন দাৰৰ কেছটো চাগে এনেকৈ ৰাখিব এনেকৈ কৰি পেলাবগৈ চাগে ইলেকশ্যনৰ পিছত এইটোৱে আৰু বেয়া লাগে এইবোৰ তো গৰিমা গাৰ্গ জুবিন দাৰ ৱাইফ তেওঁ মানে ন্যায় হকে এটা কৈছে ন্যায় লাগে আমাক জাষ্টিচ লাগে এটা ভিডিঅ'ত পাইছোঁ মই নিউজত সেই ভিডিঅ'টা মানুহক দেখাইছোঁ চাই লওক ভিডিঅ'টো কি হৈছিল ঘটনাটো আমাক সকলোকে আমাক জনাব লাগিব জানিব লাগিব কিয় হৈছিল সেইটো জানিব লাগিব আৰু সেই কামটো মানে এনেকুৱা এজন মানুহক এনেকৈ মানে ইমান নেগলিজেঞ্চ কেনেকৈ পাব পাৰে এজন তেওঁৰ দৰে এজন ব্যক্তিয়ে গতিকে সেইখিনি উত্তৰ আমাকো লাগিব সেই ন্যায় আমাকো লাগিব আৰু উচিত তদন্ত হ'ব বুলিও আশা কৰিছোঁ আস্থা ৰাখিছোঁ সম্পূৰ্ণ বিশ্বাসেৰে কৈছোঁ উচিত তদন্ত হওক আমি সকলো কথা জানিব লাগিব নাই মোক একো জনোৱা নাই আমি বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল'ব কিন্তু সেই কেয়াৰখিনি দেখা নগ'ল কাৰণে মেডিচিনখিনিতো আমি দি পঠাইছিলোঁ মেডিচিন তেওঁৰ এটাই মেডিচিন আচলতে সেইটো তেওঁৰ যোৱা বছৰ আগষ্টৰ 24 তাৰিখৰ আগষ্টত 2024 আগষ্টত যেতিয়া তেওঁৰ লাষ্ট যিটো মানে এটেক আহিছিল যিটো চিজাৰ এটেক আহিছিল তাৰপিছত তেওঁক লেভিপিল এক্সাৰ বুলি এটাই টেবলেট তেওঁক দিছিল 24 ঘণ্টাত খাব লাগে আৰু আমি সেই টেবলেটটো এনেদৰে ৰাখোঁ মই কেইবাটাও টেমা মানে বনাই দিছোঁ তেওঁৰ বেগত থাকে তেওঁ গাড়ীত থাকে তেওঁৰ ষ্টুডিঅ'ত থাকে আমাৰ ঘৰত থাকে গতিকে তেনেদৰে সকলোবোৰ কেৰিও কৰিছিলে মই সদায় থৈ দিওঁ তেনেকৈ য'তেই যাওঁ তেওঁ যাতে বেৰটো মিছ নকৰে আৰু তেওঁৰ লগত যিকেইজন নিৰাপত্তা ৰক্ষী থাকে তেওঁ নন্দেশ্বৰ বৰা বা বসুদা তেওঁলোকে সদায় চায় আৰু এবাৰো ভাবিছিলোঁ যে তেওঁক মেডিচিন দিছে মেডিচিনটোৰ কথা অৱশ্যে আমি নাজানো তেওঁ খাইছে নে নাই খোৱা কিন্তু আমিতো দি পঠাইছোঁ লৈ গৈছে সেই কথাটোতো গম নাপাওঁ কিন্তু দিছে নে নাই দিয়া হৈছিলে মই আগদিনা কথা পাতিছোঁ মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ ইয়ত পাৰ্টি কিবা মানে প্লেন হৈছে হয়তো সেইটো জুবিনেও নাজানিছিলে কাৰণ জুবিনে যদি জানিলেহেঁতেন 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে কিন্তু কোৱা নাই আৰু ৰাতিলৈতো ভিডিঅ'বোৰ দেখিছিলোঁ তেওঁ টিয়াৰ্ছ ইন হেভেন গাইছে অন্য এজন শিল্পীৰ অনুষ্ঠানত তেওঁ চাই আছে ন' মেন ন' ক্ৰাই নিজে গাই আছে তেওঁ তাৰপিছত টিয়াৰ্ছ ইন হেভেন ষ্টেজত গাইছে তাৰপিছত পিছদিনা আৰু তেওঁৰ লগত মোৰ কোনো যোগাযোগ নহ'লে তো আমাক জাষ্টিচ আমাক ন্যায় লাগে তো ইমানে আৰু আজি ভিডিঅ'টো ইমানে বহুত মানে ভিডিঅ'টো মানে বেয়া লাগি আছে ন তো ভিডিঅ' বহুত পাই আছোঁ ছ'চিয়েল মিডিয়াত বা বহুত কিবাকিবি হৈ আছে তো আজিলৈ বাই বাই গাইছ দিয়ক জয় জুবিন দা জয় অসম